ইয়াত বহি আছে কি হল কিবা এটা হুদু বুলি ভাবিছো তোমাক কি সুধিবা ঘৰলৈ যাব দিবা নাই ঘৰলৈ যাম বুলি কোৱা কেইদিনমান থাকা আকৌ পইচা যাব দিবা না নাই মই এইকাৰণে কেমেৰা গৈ পেলাই আকৌ আহি যাবা নে থাকিবা তাত একেবাৰে আগত ফুৰিবলৈ যাম হেৰি ফুৰিবলৈ যাবা সেইকাৰণে মই কেমেৰাৰ আগত তোমাৰ মানে পাৰমিশ্যন ল'বলৈ আহিছোঁ মানে মোৰ যিমান ভিউৱাৰ্ছ আছে চবেই গম পাক ঠিক আছে আজি বাৰু তুমি এটা কম্পিটিশ্যন কৰাম তোমাক দিয়াই পেলাই আকৌ কি কম্পিটিশ্যন ঘৰ যাবলৈ কিবা কম্পিটিশ্যন নেকি কম্পিটিশ্যন এটা দিম কৰিবলৈ কম্পিটিশ্যনত যদি জিকি যোৱা তেতিয়াহ'লে যাবা বাৰু কাইলৈ গুচি যাবা কাইলৈ যাবা সঁচাকে ঠিক আছে কি কম্পিটিশ্যন বেছি হেভিকে নিদিবা মই ইমান হেভি কম্পিটিশ্যন কৰিব নোৱাৰিম কি কোৱাচোন আচ্ছা সেইটো পিছত কম বাৰু গাইজ কিবা এটা বোলে মই জিকিলে ঘৰত যাব দিব আৰু হাৰিলে নিদিয়ে বোলে যদি জিকো কালিকে যাব দিব বোলে এতিয়া কি কম্পিটিশ্যন কোৱা কম্পিটিশ্যন কথাটো কৈ দিয়া অলপ কি কম্পিটিশ্যন হ'ব কৈ ঠিক আছে তুমি আজি 20টা কণী খাব লাগিব তেতিয়া কালি ঘৰত যাব পাৰিবা 20টা সম্ভৱ নহ'ব মোৰ কাৰণে মই কণী খুবছে খুব 5টা খাব পাৰিম কোৱা মই 20টা নোৱাৰিম 20টা নোৱাৰিবা 20টা কণী মই খাব নোৱাৰিম গাইজ এনেও মই খাই গৈ কিনে পেট ভৰ্তি আছে 20টা কণী যদি খাব নোৱাৰা তো কম্পিটিশ্যনত জিকি কিনি কেনেকা ঘৰত যাবা তুমি নহয় মোৰ মানে যোনটো মোৰ আছো কেনেকৈ 20টা কণী খাব পাৰিম কওকচোন গাইজ অলপ কমাই দিয়া ঠিক আছে 10টা কণী খাব লাগিব কেটা 10টা কণী খাব লাগিব মই 10টা কণী খাব লাগিব 10টা তুমি কণী খাব লাগিব বলা গাইজ দেৰি নকৰো বলা ডাইৰেক্ট ভিডিঅ'টো আপোনালোকক দেখাম কণী বইল এয়া গাইজ ফাইনেলি 20টা কণী বইল পাতি দিলোঁ বইল হৈ লওক তাৰপাছত এয়া 10টা কণী লৈ বহি গ'লোঁ যদি জিকো কালি ঘৰত যাব পাম আৰু যদি হাৰোঁ তেন্তে আৰু কিমান দিন ৰখিব লাগিব ক'ব নোৱাৰোঁ ঠিক আছে ভিডিঅ'টো চাই থাকক বাৰু গাইজ ভাত খাই লৈছোঁ জানো কেইটা খাব পাৰোঁ মই জলকীয়া কৰি এনেই লৈ ল'লোঁ খাব মইতো খাব নোৱাৰোঁ কিজানি খোৱা খালেহে ঘৰ যাব পাবা পানী খাব নোৱাৰা না পানী খাব পাৰিম না পানী খাব নোৱাৰা ডিঙিত লাগি গৈছে গাইজ পানী নাখালে কেনেকা হ'ব এইটোতো চিটিং হৈছে না লাগি যায় পানী খাব নোৱাৰা এইটো ভঙা আছে তুমি খোৱা ভঙাটো নাখাওঁ পানী খাব পাৰি পানী খাব নোৱাৰা মই নোৱাৰিছোঁ গাইজ সঁচাকৈ নোৱাৰিছোঁ পানী খাব নিদিছে নহ'ব কৈছোঁ ন লোৱা পানী খাবা বোলে মোৰ আছে নহয় পানী খাব নোৱাৰা মই পানী লৈছোৱে সেইকাৰণে খাম বুলি পানী খাব নোৱাৰা এইটো চিটিং হৈছোঁ মই এনেকৈ মোক আগতে ক'ব লাগিছিলে মই পানী চানী সজাই লৈছোঁ আৰু পানী খাব নিদিছে জলকীয়া গুড়ি এনেই দিলে ইমান জ্বলা লাগিছে পানী খাব নিদিছে আৰু কৈছা গাইজ মইতো আগতে গম পোৱা হ'লে মই নালাগিলোঁ হয় কেলৈ পানী খাব নিদিছে আৰু মই পানী সজাই লৈ ল'লোঁ মই হাৰিম বুলি এনেকৈ কৰিছা ন গাইজ মোৰ নিজৰে ডিঙিত লাগি গ'ল এতিয়া ডিঙিত লাগে কুহুমটো সঁচাকৈ ডিঙিত লাগে আপোনালোকে খাই চাবচোন কুহুমটো এটা খাব নোৱাৰি এটা খালে ডিঙিত লাগি যায় আৰু পানী খাব নিদিছে ভালেই হৈছে
নোৱাৰিব মই গম পাইছোঁ নহয় পানী নহ'লে নহ'ব জলকীয়া গুড়িৰ কাৰণেতো যি জ্বলা লাগিছে পানী বন্ধ কৰি এতিয়া মোৰে ডিঙিত লাগিলে ভালে হৈছে মোৰ 7টা আছে তোমাৰ 5টা ভাল লাগিছে তুমি হাৰিলা নেকি হাৰিলা কেলে হাৰ মানিম নামানো মই তুমি হাৰ মানি লোৱা পানী খাব পাৰিবা পানী খাব পাৰিবা এতিয়া মই নিজিকো তোমাকো জিকিব নিদিওঁ তুমি পানী খোৱাখিনি মানা কৰিলা ডিঙিত লাগি গৈছে মই নাজানো মোৰো লাগিছে তুমি চিটিং কৰিলা ভালে হৈছে এইটো চিটিং কৰিলা তুমি গাইজ এতিয়া ডিচাইড কৰি ল'লো পানী খাব দিব বোলে সেইকাৰণে পানী খাই ল'ম বাৰু নহ'লে খাব নোৱাৰিম একেবাৰে না নহ'ব পানী নহ'ব খোৱা দেখিছা পানী মই খাব নোৱাৰিছো মই নোৱাৰিছো সঁচাকে নোৱাৰিছো আৰিবা তেতিয়াহ'লে ঘৰ যাব নোপোৱা এতিয়া হস্পিটেল যাব লাগিব কিজানি কণীৰ কুহুমখিনি যে ডিঙিত লাগিছে সঁচাকে মই নোৱাৰিছো খাবলৈ নোৱাৰিছে তো হাৰ মানি যোৱা তুমি পানী খোৱা মানা কৰিলা গাইজ মই যদি প্ৰথমতে গম পালো হয় তেওঁ পানী খাব নিদিয়ে বুলি তেতিয়া মই নালাগিলে হয় কেলে কণী খালে মানুহ ডিঙিত এনেও লাগিবই কুহুমটো বইল কণীৰ কুহুমটো ডিঙিত লাগেই তেওঁ নিজে খাব নোৱাৰিছে নহ'লে তেতিয়ালৈকে 10টা শেষ কৰি দিলে হয় হ'ব পাৰে মোতকৈ অলপ আগত আছে কিন্তু তেওঁ নোৱাৰিব 10টা কণী মোৰ 4টা আছে 4টা আৰু তাইৰ 7টা আছে 7টা মাত্ৰ 3টা খাব পাৰিলো 7টা হাৰ মানিলা গাইজ মই মাত্ৰ 3টা খাব পাৰিলো পানী দিয়া নাই খাবৰ কাৰণে সেইকাৰণে নহ'লে মই কিমান খাব পাৰিলো হয় ক'ব নোৱাৰো খাই থাকিলো হয় কিন্তু ডিঙিত লাগিছে এতিয়া হাৰ মানিলা খোৱা তুমিয়ে খোৱা মোক ঘৰত যাব নিদিব বুলি এইকেইটা কৰিলে মই গম পাওঁ মানে খাওঁ খোৱা তুমি মই আগতে গম পাইছিলো হাৰিবা তুমি দেও এনেকৈ কৰিম বুলি কৰিছে মই নেখাওঁ হৈ গ'ল যোৱা পানী দেখাই ৰাখালো এয়া পানী চানী চব যোগাৰ কৰি দিছে খাব নিদিছে পানী খাব তুমি খোৱা মই নাখাওঁ আৰু হৈ গ'ল মোৰ খং উঠিছে হ'ল তুমিয়ে খোৱা আপোনালোকৰ যদি মানুহজনী ঘৰত যাম বুলি কয় আপোনালোকে এনেকাই কৰিব তেতিয়া আৰু ঘৰত যাব নোৱাৰে মই ভাবিছিলো 10টা কণীহে খায়ে দিম হ'ল ন হাৰ মানিলে ন পানী খালাই তুমি এতিয়াতো দেখি কিনে সেনেকুৱাই লাগিছে জিকিব নোৱাৰিলো আপোনালোকে মানুহজনী ঘৰ যাম বুলি ক'লে গাইছ এনেকাই কৰিব টেকনিক এইবিলাক টেকনিক গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি